সপরিবার আকাশে বহরূপ ফলারূপ রূপরূপ বৈদ্যান উদ্দেশ্য রাজকার্য বাড়া বিভিন্ন যুগে রাজকার্য উন্নতি উদ্দেশ্য তাহলে প্রদীপ দা আমাৰ বহুত চিনিয়ৰ বয়োজ্যেষ্ঠ বৰ্ষীয়ান আমাৰ এজন আপোনাৰ ৰাজনৈতিক নেতা, গতিকে দুইজনে এবাৰ ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰদীপ দা যেতিয়া প্ৰথম MLA আছিলে আৰু মন্ত্ৰী আছিলে, তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আৰু আগত স্কুলত পঢ়ি আছিলোঁ, গতিকে আমাৰ বয়সৰ গেপটো বহুত বেছি আৰু এজন চিনিয়ৰ মানুহৰ লগত অভিজ্ঞ ৰাজনীতিকৰ লগত মই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এনেকৈ সন্মুখীন হোৱাৰ কাৰণে নিজকে ভাল লাগিছে যে এজন বয়সস্থ মানুহৰ লগত ৰাজনৈতিক যুঁজ এখনত লিপ্ত হ'ম, কেনেকুৱা হয় দেখা যাব। 13খন আসনত ইলেকশ্যন খেলিম আৰু 13খন আসনৰ ভিতৰত 10খন আসন জয়ী হ'বৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। আমি সকলোৱে মিলি এবাৰ অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব খোজোঁ, স্বৈৰতান্ত্ৰিক শাসন উফৰাই পেলাব খোজোঁ, ভয়ৰ পৰা অসমীয়া মানুহক মুক্ত কৰি দিব খোজোঁ, গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিব খোজোঁ, বস্তুৰ যি অবিৰত মূল্য বৃদ্ধি তাৰ পৰা মানুহক ৰক্ষা কৰিব খোজোঁ আৰু আমাৰ ব্যৱসায়ীসকলৰ যি ব্যৱসায় বাণিজ্য কণ্ঠম হৈ গ'ল তেওঁলোকক আমি সকাহ দিব খোজোঁ। লগতে ব্যৱসায়ীৰ লগতে যিমানবিলাক ৰিক্সাৱালা, ঠেলাৱালা, টেক্সি, অটো, বাছৰ মালিক, কৰ্মচাৰী যিমানবিলাক আছে আমাৰ শ্ৰমজীৱী মানুহ, সকলো মানুহৰ জীৱন বৰবাদ হৈ গৈছে এই সময়খিনিত, তেওঁলোকক সকলোকে এখন নতুন জীৱন দিব খোজোঁ।